কবিতাৰ শিৰোনাম এতিয়া লকডাউন। কথা ৰশ্মিৰেখা শইকীয়া, কণ্ঠ বৃষ্টিৰাণী শইকীয়া। তাত লকডাউন নাছিল। জোনাকী পৰুৱা এটা খেদি পাৰ হয় ৰাতি। তাই যেন উৰা মাৰে মোৰ হাতখন টানকৈ ধৰি। ধাননিৰ ওপৰেৰে হালধীয়া চৰাই এটি উৰি যায়। পথাৰৰ বকিয়াত চুলি মেলি বহে আই, আৰু যে পিতাই কপালৰ ঘাম এটা খহাই সেই বাটেৰেই ঘৰ মোৱা হয়। কিমান যে দিন গ'ল, সোণ পাহিৰো অভিমান নুগুচা হ'ল। বেলি এটা মূৰত লৈ পাৰ হোৱা স্কুলৰ যে দুপৰীয়া, চেংগুটি লুকা ভাকুত দূৰ হোৱা আবেলি যে হেঙুলীয়া। এতিয়া পথাৰখনে নামাতে, সমনীয়াৰ খিলখিল হাঁহিত মোৰ মন নভৰে। দিনে দিনে মাথো দুখৰ ওজন বাঢ়ে। স্মৃতিৰ ভৰত মোৰ বুকুখন কঁপে। এই সময় দুখ সময়, বিচ্ছিন্ন হৃদয়, এতিয়া লকডাউন।